আজি আমি উপস্থিত হৈছোঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত পৰিচালক তথা বিশিষ্ট অভিনেতা সঞ্জীৱ হাজৰিকাৰ বাসগৃহত। সকল আমি উপস্থিত হ'লোঁ হাতীগাঁৱৰ সঞ্জীৱ হাজৰিকাদেৱৰ এই ঘৰটো আমি এতিয়া অলপ পাছতে শ্বুটিং আৰম্ভ কৰিম। শীঘ্ৰেই মুক্তি পাব 22 বছৰৰ মূৰত সঞ্জীৱ হাজৰিকাদেৱৰ চতুৰ্থখন ছবি বকুল ফুলৰ দৰে। 1993 চনত মুক্তি লাভ কৰিছিল সঞ্জীৱ হাজৰিকাৰ পৰিচালিত প্ৰথমখন অসমীয়া ছবি হলধৰ। পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল বঁটা লাভ কৰিছিল সঞ্জীৱ হাজৰিকাই। 1994 চনত সঞ্জীৱ হাজৰিকাৰ দ্বিতীয়খন ছবি মীমাংসাৰ চেঞ্চৰ হৈছিল। 2000 চনৰ 1 ডিচেম্বৰত মুক্তি পাইছিল সঞ্জীৱ হাজৰিকাৰ তৃতীয়খন ছবি মৎসগন। ব্ৰেক লৈছোঁ আমি এতিয়া বেছি গৰম কাৰণে। অসমৰ এগৰাকী বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰাভিনেতা, নাট পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকাদেৱে 1978 চনত আকাশবাণী গুৱাহাটীৰ অনতাৰ নাটকৰ অভিনেতা হিচাপে বাছনিভুক্ত হৈছিল। ছবিসমূহৰ কথা জানিলোঁ, কিন্তু জানিব বিচাৰিম আপুনি আজৰি সময়ত কি কৰি ভাল পায়? আমি দেখিছোঁ ষ্ট'ন আৰ্ট কিছুমান। আজৰি সময়ত কিতাপ পঢ়াৰ উপৰিও ষ্ট'ন আৰ্ট আৰু বিভিন্ন শিল্পকৰ্মত তেখেত ব্যস্ত হৈ থাকে। এই সুন্দৰ ষ্ট'ন আৰ্টসমূহ তেখেতেই কৰা। শেহতীয়াকৈ ৰত্নাকৰ ছবিত আৰু ৱেব ছিৰিজ আন্দোলিত আকাশত তেখেতৰ সুন্দৰ অভিনয়ে দৰ্শকৰ হৃদয় চুইছে। এটা সময়ত ৰাজত্ব আছিল, এতিয়া চাউথৰ চিনেমাৰ ৰাজত্ব চলা বুলি ক'ব পাৰি। ঘৰটোত আৰু বিৰাট বেছি ধুনীয়া। যিটো এইটো লাইনত কাম কৰা আমি মানুহবিলাকৰ জীৱনটোৰ মানে কোনো ভৰসাটো কম, গতিকে কি হ'ব কি নহ'ব মানে সকলো সদায় যে মই